স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আজি ব্লগটো হৈছে কাপোৰ বনাম আমিতো যি বনাই থাকোঁ। পেপা এইফালে দেখিব খানা বনাওঁ, পেপা চেপা বনাই থাকোঁ, তিলৰ পেপা বাঁহৰ পেপা। খালি এবাৰ নতুন কাম এটা লৈ আহিছোঁ। এইবাৰ আমি কাপোৰ বনাম, কিহৰ কাপোৰ মানে চোলাকে দুটা বনাব ওলাইছোঁ। কেনেকৈ বনাম চাব আৰু পিছলৈ ভিডিঅ'টো। লগাইছে এতিয়া কামত লাগিম এতিয়া। এয়া দিছে এইখন কি গম পাইছেই চাগে। তাৰপৰা চোলা কাটি পেলাই বনাম আৰু গাইছ ইও আহিলে ইয়াৰ প্ৰজেক্ট লৈ পেলাই। ইয়াৰ প্ৰজেক্ট আছে, কলেজৰ প্ৰজেক্ট। এতিয়া এই প্ৰজেক্টো কৰিব আমাৰ লগত আৰু আমি আমাৰ চোলা কামত লাগি গৈছোঁ। এয়া দেখিছে এখন কি হয় আৰু আপুনি আৰু চাই লওক আৰু এখন ক'বলৈ নাই আৰু এখন মা বাকৰ পুৰণা মেখেলা গাইছ। তাৰপৰা চোলাব দিব গাইছ, চাৰ্ট গাইছ। কনফিউজন এটা হৈ গ'ল গাইছ। এতিয়া চোলাটোতো আমি বনাবলৈ হ'লে চোলা চাইজতে ল'ব লাগিব ন। এটা চোলা এটা ল'লোঁ, কিন্তু এতিয়া কি হ'ল আমাক গোটেইটো ফুল দিলেতো বেয়া দেখাব। এতিয়া আমি বুজি পোৱা নাই কি কৰিম এতিয়া। কৰিব লাগিব এতিয়া আইডিয়া এটা লগালোঁ। এই বস্তুটো কি কৰিম এতিয়া আমি এইকণলৈকে ফুলকণ আধা ৰাখিম, তাৰপিছত এই মুগা টাইপৰ পাৰ্টখন অকণমান কৰি দিম, মানে চোলাটো দুটা ধৰণৰ দেখুওৱা কৰি দিম বস্তুটো। এয়া মালিক লাগি গ'ল আঁকিবলৈ, কি এনেকৈ আঁকে এতিয়া কাম এটা কৰি হাতকেইখন ভৰাই লওঁ, হাতকেইখন ভৰাই ল'ম এতিয়া আমাৰ নহ'ব। এতিয়া আমি বেলেগ কামত লাগি আছোঁ। তই অকল চিনেমা তই জোচ দি আছ। চিনেমা আমাৰ লিখাই নাই, লিখি আছোঁ। এদিনত হ'ব নেকি কিবা। হ'লে এই প্ৰজেক্টত লাগি আছে। মই এয়া আমি দুটা এয়া কামত মই ভিডিঅ'টো বনাই আছোঁ, তাৰপিছত মই লাগিম এই চেনেলটো তালৈ সেইখন চোলাটোলৈ এটা লাগিব তো বনাম আৰু চাব লাষ্টলৈকে। চাৰ্জ পাৰি মেলি ল'লোঁ, আইডিয়া চাইডিয়া উলিয়ালোঁ। খালি এতিয়া কেঁচিখন কি হ'ল, আমাৰখন সৰু কেঁচি। এতিয়া ভাইটি এটা আহিছিল, ভাইটিটোক দিছোঁ। সি তাহাঁতৰ কাপোৰ কটা কেঁচিখন আনি মেলি আমি তাৰপিছত কাটিম। তাৰপৰা সেয়াই আৰু এয়া এই ভায়েকক তাৰ প্ৰজেক্টৰ কাম কৰি দিছে। আইডিয়া সলনি কৰি মেলি আকৌ এতিয়া নতুনকৈ এটা আইডিয়া ধৰিলোঁ। এইটো চাৰ্ট বনাম বুলি ভাবিছোঁ এতিয়া, চাৰ্টৰ টাইপত। এয়া এইটো মালিকে কাটিছে, তো চাই থাকক। মালিক দাই কাটি আছে। তুমি কাম এটা সেইটো কাটি লৈ হ'ব নিব আৰু হাই গাইছ। আকৌ এয়া এতিয়া চিলাব ল'লোঁ আৰু আমি এয়া পূৰা কোনে কি বুলি কয়, আমাৰ এতিয়া চিলাব ল'লোঁ আৰু চিলাই এতিয়া মানে কি হ'ল বস্তুটো হাতখন বনাবলৈ হ'লে চিলাব লাগিব। হাতত ভাবিছোঁ এইটো ৰং এইকণ দি দিম, মুগা টাইপৰ অকণ হাতৰ কাৰণে। এই ফুলজোপাৰ লগত মিলিব নাই নাজানো আৰু ক'ব কেনেকুৱা হ'ব। চোলা তোলা চালে গম পাবই। এতিয়া খালি কি হৈছে, প্ৰথম আমি বনাইছোঁতো এইটো টি চাৰ্ট বনাম নে এতিয়া মানে অকল চাৰ্ট বনাম বুজি পোৱা নাই। সেইকাৰণে এইটো চাৰ্ট লৈ আহিলোঁগৈ। তাৰপিছত এতিয়া কলাৰটো ওপৰৰ পাৰ্টটো আমি অকণমান বেলেগ কালাৰ দি পেলাই এতিয়া বনাব লাগিব বস্তুটো। তেতিয়াহে আইডিয়াটো ওলাব। প্ৰথম এইখন সেইকাৰণে পূৰা কমপ্লিট চিলাই লওঁ, তাৰপাছত হ'ব আৰু এয়া গাইছে চোলাটো চিলাই মেলি এতিয়া জোখটো চাওঁ। এয়া চোলাটো পিন্ধি চাইছেহি হ'ব নাই হৈছে নাই ৱেইট কি হ'ল। Hey guys, welcome back to our video. আমি চোলা বনাইছোঁ। দিছে চোলা বনাই হৈ আছে। চোলা অলৰেডি হৈ গৈছে। অলৰেডি চোলা হৈ গৈছে, দেখিছেনে? বনোৱা হৈ আছে। এতিয়া আপোনালোকক লাগে যদি কণ্টেক্ট নম্বৰ ওপৰত দিয়া আছে, এইটো কণ্টেক্ট কৰিব পাৰিব। খুব আমেৰিকালৈ গৈ আছে, তাৰপৰা আমেৰিকাৰ পৰা গাইছ এয়া দেখিব পাইছে পিছ চাইডে আমাৰ চোলা বনি আছে। তো মানে কি হ'ল কাম মানে কি হ'ল, আপুনি আমি ৰখিবলগীয়া হ'ল আধা ঘণ্টা। আমাৰ বেলেগ কামো আছিলে, এয়া কৰি আহিলোঁ বেকাৰী কাম। সেয়া কৰি মেলি এতিয়া এয়া আকৌ চোলাকেইটাত লাগিছে। তো চাই থাকিব আমি আৰু ঢেৰ আইডিয়া আহি থাকিব আপোনালোকৰ এটা পাছত চাই গৈ থাকিব। মাত্ৰ মৰম দিয়ে যাব আমাক সদায় চবেই ভিডিঅ' চাব। তো এয়াই আৰু চাই থাকিব ব্লগটো। আজি ব্লগ ইয়াৰ পৰা পোচাক বান্ধাহে লাগিছে। কি হ'বগৈ আমাৰ আইডিয়া কৈ দিয়ে।
ইয়াত দেখিছে ন এতিয়া হাতৰ কামত লাগি আছোঁ আমি হাত দুখনৰ এখন কাটিলোঁ এখন এতিয়া কাটি আছোঁ আমি এনেকৈ সঁচাকৈ পোচাকহে ফুলিম আৰু দেই কি কয় নিৰুপ ফুলিবানে আমি পোচাক খুলিম কলকাতাৰ পৰা মালখিনি অৰ্ডাৰ দিম পোচাক ঘণ্টাটো এবাৰ ট্ৰাই কৰিব লাগিব এয়া গাইছ এইটো এতিয়া কি হ'ব বাৰু দেই ছোৱালীটোৱে লাগে নে ল'ৰা মানুহে লাগে এন ডি এয়া গাইছ হাতৰ কাম আৰম্ভণি হৈ গ'ল বা হাতখন লগাই আছোঁ এতিয়া দেখিবলৈ কিবা লাগিছে আগগুৰি একোৱে নাই এইখনৰ লাষ্টতহে চাগে অলপ ভাল হ'ব পাৰে ইমান ভাল নহ'ব যিমান খালি পিন্ধিব পৰা হ'বগৈ সেইটো হাত লাগি আছে চাই দিব পানী ভৰাই দিলে সেনেকুৱা হয় গাইছ দেখছো কিয়া কৰতা হে ফেমিলি লোক এয়া গাইছ আমাৰ চাৰ্টটো ওপৰলৈ আহিছেগৈ অলপ হাতখন বনিছেগৈ অলপ আৰু চাৰিব আৰু গাইছ হাতে চিলাই এইটো ইমানটো পাৰ্ট বনিছেগৈ আৰু ইমানকণ কলা চলা বনোৱাই নাই বাকী একদম ধুনীয়া হৈছে এতিয়াও কাম কৰি থকা হৈছে ৰাতি সন্ধিয়া সময় হ'ল এতিয়াও কাম চলি থকা আছে লাহে চেষ্টা কৰা আছে চেষ্টা এৰি দিয়া নাই এওঁলোকে ৰাতি হৈ গ'ল এওঁলোকে কৰি আছে এতিয়াও আপোনালোকে যদি কণ্টেক্ট কৰিব পাৰে আপোনালোকৰ এনেকুৱা বহুত ধৰণৰ চোলা আছে গাইছ ৰাতি হৈ গ'ল এয়া এতিয়া আন্ধাৰ হৈ গ'ল আমি লাগি আছোঁ ভাগেই নাই আজি এইটো কমপ্লিট পাৰিলে কৰিম নোৱাৰিলে নকওঁ এইটো ইমানমান হৈছে কি মেচিন নাই এইবোৰ দৰকাৰ নাই বাৰু আমাৰ এয়া দেখিছে ন বদলাবলৈ আছে গাইছ এয়া চিলনি মাৰি আছে গাইছ চিলনি উৰি আছে এটা চাৰ্টৰ খালি কি হ'ল গম পাই নাই গাইছ এইফালে যোনটো হাতখন আমাৰ দিলোঁ এইটো বাৰু দেখিছে তললৈ এখন যোনখন হ'ল এইটো হাতখন ওপৰলৈহে গ'লগৈ গাইছ হাত এনেকুৱা হৈ গ'লগৈ হাতখন এতিয়া থাকিব লাগে এনেকৈ এনেকুৱা হৈ গ'ল গাইছ ধৰ এইটো বাৰু কেনেকুৱা হ'ব নাজানো পিছত এতিয়া বাৰু অপাৰেশ্যনটো ধুনীয়াই গৈ আছে এয়া গাইছ আমাৰ চোলাটো অকণমান হেৰি কি কৈছে 70% কাম কমপ্লিট হৈছে গাইছ এয়া দেখিব পাইছে আপুনি টেষ্টিং কৰি চাইছোঁ মানে এনেই কেনেকুৱা বস্তুটো হৈছেগৈ এইবোৰ কলাৰ লগাবলৈ আছে এইটো কাটাই নাই এইটো কাটিং এটা আছে মাত্ৰ এতিয়া হাতৰ এইবোৰ দেখিছে আচলতে হোৱাই নাই ইমানটোলৈ আছে আৰু প্ৰথমত কি হ'ল ইমানটো কৰি লৈছোঁ এয়া আমি তাৰপিছত এতিয়া হাগি আহেগৈ তাৰপিছত আমি কামবোৰ কৰিম